নমস্কাৰ, মই ৰাশি। মোৰ চেনেল ৰাশিছ কিটচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অসমীয়া সমাজৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ অন্যতম শুকতি মাছৰ ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। এই শুকতি মাছবিধ বনাবলৈ সৰু সৰু মাছ জুইত শুকুৱাই কচু ঠাৰিৰ লগত খুন্দি বাঁহৰ চুঙাত ভৰাই ধোঁৱা চাঙৰ ওপৰত তুলি থৈ দিয়া হয়। এমাহ ডেৰমাহমানৰ পাছতহে এই মাছবিধ খোৱাৰ উপযোগী হয়। এই শুকতি মাছ বহুদিনলৈকে সাঁচি থৈ খাব পাৰি। মোৰ ডাঙৰ বা আমাৰ ঘৰত ফুৰিবলৈ আহোঁতে ঘৰত বনোৱা শুকতি মাছৰ লাডু এটা মোলৈ লৈ আহিছিল। খাই প্ৰায় শেষেই হ'ল। সৰু লাডু এটা আছিল, তাকে আজি আপোনালোকৰ আগত বনাই দেখুৱাবলৈ লৈছোঁ। আহকচোন চাওঁ মোৰ এই শুকতি মাছৰ ৰেচিপিটো। ডাঙৰ বিলাহী আৰু দুটা ডাঙৰ পিঁয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ। 4-5টামান কেঁচা জলকীয়া ফালি লৈছোঁ আৰু এটা সৰু শুকতি মাছৰ লাড্ডু লৈছোঁ। গেছটো অন কৰি মই কেৰাহীখন গৰম হ'বলৈ পাতি দিছোঁ। কেৰাহীখন গৰম হৈছে, এতিয়া মই মিঠাতেল দি দিম। প্ৰথমতে মই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। এই ৰেচিপিটো একেবাৰেই চিম্পল হয়, আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন। খাবলৈও খুবেই টেষ্ট হয়। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই ফালি লোৱা কেঁচা জলকীয়াকেইটা ইয়াত দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। আকৌ এবাৰ লৰাই দিছোঁ ভালকৈ। এতিয়া কাটি লোৱা বিলাহীখিনি ইয়াত দি মই ভালকৈ ভাজি ল'ম। শুকতি মাছ পাতত দি আলুৰ লগত পিটিকা কৰি, কচুৰ লগত পিটিকা কৰি আৰু কচু শাকত দি খাইছোঁ, কিন্তু আপোনালোকে কেতিয়াবা এনেকৈও বনাই খাই চাবচোন আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিল। এতিয়া আধা চামুচ হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিম। এই ভাজিখনত মই মছলা ব্যৱহাৰ নকৰোঁ, কিয়নো মছলা ব্যৱহাৰ কৰিলে শুকতি মাছৰ গোন্ধটো নাইকিয়া হৈ যাব। ভালকৈ লৰাই দিছোঁ। এতিয়া মই শুকতি মাছৰ লাড্ডুটোত অকণমান গৰম পানী দি চামুচেৰে ভাঙি ল'ম। আৰু ইয়াত দি দিম। এতিয়া ভালকৈ লৰাই দিছোঁ। আৰু বেছি পানী নিদিওঁ, এইখিনি পানীতেই সিজিবলৈ দিম। ভালকৈ লৰাই ঢাকন মাৰি অকণমান সময় এতিয়া আকৌ সিজিবলৈ দিম। ঢাকন আঁতৰাই দিছোঁ। এয়া পানীখিনি শুকাইছে। এই শুকতি মাছ বনালে গোটেই ঘৰটো মলমলাই যায়। জ্বলা মই বেছিকৈ দিয়া নাই, আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেনেহ'লে জ্বলা বেছিকৈ দি ল'ব। আৰু অকণমান সময় ভাজিলেই শুকতি মাছৰ ভাজিখন হৈ যাব। এয়া আমাৰ শুকতি মাছৰ ভাজি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ।
ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে নতুনকৈ অহা মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।